গাঁৱৰ নিচিনা পৰিৱেশ ভিতৰ ভাগ মই আপোনালোকক দেখাই আছো আপোনালোকে এইটো চাই লওক কিমান ধুনীয়া নহয়নে Hello everyone, good morning. স্বাগতম জনাইছো মোৰ চেনেল ডিম্পি ডেকা অফিচিয়েল কি খবৰ আপোনালোকৰ সকলোৰে আশা কৰো আপোনালোকৰ সকলোৰে ভাল মোৰ বৰ্তমান বহুতেই ভাল হয় আৰু আজি মই আপোনালোকক দেখাবলৈ গৈ আছো বিৰাট ধুনীয়া এখন ঠাই আৰু নজনা কথা আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰা গম পাব হয় মই আজি গৈ আছো দক্ষিণা চিত্ৰ মিউজিয়াম আৰু এই দক্ষিণা চিত্ৰ মিউজিয়াম হৈছে লিভিং হিষ্ট্ৰী মিউজিয়াম আৰু এই মিউজিয়ামটো কোড আছে চেন্নাইৰ পৰা 25 কিলোমিটাৰ দূৰত আছে আৰু এই দক্ষিণা চিত্ৰ মিউজিয়ামটোত আপোনালোকক ইয়াৰে কালচাৰ সাউথ ইণ্ডিয়ানৰ কালচাৰ আৰু হেৰিটেজৰ ওপৰত দেখুওৱা হৈছে গতিকে আপোনালোকে আজি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব কোনো স্ক্ৰিপ্ট নকৰাকৈ বহুত জানিবলগীয়া কথা আপোনালোকে আজি গম পাব আজকে বেছি দেৰি নকৰো আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো ইয়াতে থকা ঘৰসমূহ দৰাচলতে বিভিন্ন ঠাইত থকা পুৰণা ঘৰ হয় তামিলনাডুৰ মাৰ্চেণ্ট এই ঘৰটো তামিলনাডুৰ চেন্ট্ৰিয়াৰ মাৰ্চেণ্ট সকলৰ পৰম্পৰাগত নমুনা দৰ্শাইছে ইয়াতে দেখা এই কাঠৰ খুঁটাবোৰ 1895 চনত নিৰ্মিত এটা ঘৰৰ পৰা আনি ইয়াতে লগোৱা হৈছে এইবোৰ স্বত্বাধিকাৰৰ পৰা কিনি আনি ইয়াতে পুনৰ নিৰ্মিত কৰা হৈছে এই মিউজিয়ামটোৰ 18টা ঘৰ আছে যি সাউথ ইণ্ডিয়াৰ 4খন ৰাজ্য কেৰালা অন্ধ্ৰপ্ৰদেশ কৰ্ণাটক তামিলনাডুৰ মানুহৰ জীৱনশৈলী দেখুওৱা হৈছে এই ঘৰকেইটা চাওক ইমান ধুনীয়া মই আপোনালোকক দেখাই দিম ঘৰকেইটা সম্পূৰ্ণকৈ একদম মানে গাঁৱৰ পৰিৱেশত আছো যেন লাগিছে বহুত ভাল লাগিছে দেখাই আছো আপোনালোকক ব্ৰাহ্মীণ হাউচ এই ঘৰটো দক্ষিণ তামিলনাডুৰ আম্বুৰ গাঁৱৰ পৰা আনি ইয়াতে পুনৰ স্থাপিত কৰা হৈছে এই ধৰণৰ ঘৰ তামিলনাডুৰ তিৰুনেভেলি অঞ্চলত বেছিকৈ দেখা যায় এই ঘৰটো চাওক আপোনালোকে আগৰ দিনৰ ঘৰ কি ধুনীয়া একদম হেৰি ঘৰ দেখাই নাই ইমান ধুনীয়া লাগিছে দেখি চাওক আপোনালোকে চাৰিওফালে পুৰা গাঁৱৰ নিচিনা পৰিৱেশ ভিতৰ ভাগ মই আপোনালোকক দেখাই আছো আপোনালোকে এইটো চাই লওক কিমান ধুনীয়া নহয়নে ইয়াতে দেখা ঘৰসমূহ তামিলনাডুৰ বাঢ়ৈসকলৰ ঘৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে
ঘৰটো চাওক আপোনালোকে এইটো হৈছে আন্ধ্ৰ প্ৰদেশৰ গাঁৱৰ ঘৰবিলাক এনেকুৱা হয় চাওক ভিতৰ ভাগটো মই আপোনালোকক দেখুৱাম ইমান ধুনীয়া লাগিছে মানে ভিতৰত সোমাই এনেকুৱা লাগিছে যে মই গাঁৱৰ ভিতৰতে আহিছো আৰু এইখন চাওক এইখন দেখিছেনে কিমান ধুনীয়া গতিকে ভিডিঅ'টো চাই থাকিবচোন বহুত ধুনীয়া লাগিছে এই ধৰণৰ গোলাকাৰ ঘৰসমূহ ওচৰা-ওচৰিকৈ বনোৱা হয় যাৰ বাবে ধুমুহাৰ পৰা বেছি ক্ষতি নহয় খ্ৰীষ্টিয়ান হাউচ এই ঘৰটো কেৰালাৰ সকলো কমিউনিটিৰ মাজত প্ৰায় দেখা গৈছিল এই ঘৰটোৰ মুখ্য বিশেষত্ব হৈছে কাঠৰ কাৰুকাৰ্য আণ্ডাৰগ্ৰাউণ্ড ষ্ট'ৰেজ হেলনীয়া ছাল আৰু দীঘল বাৰাণ্ডা চিকমাগালুৰ হাউচ এই ঘৰটোৱে কৰ্ণাটক চিকমাগালুৰ হিষ্ট্ৰীৰ লগতে মুছলিম হেৰিটেজ নিদৰ্শন কৰে এই ঘৰটোৰ অৰিজিনেল স্বত্বাধিকাৰী আছিল মহম্মদ ইছমাইল
কলমকাৰী শাৰী কলমকাৰী শাৰীসমূহ হাতেৰে বনোৱা হৈছিল। এই শাৰী বনোৱাৰ আগত সূতা গাখীৰত ডুবোৱা হয় আৰু তাৰ পিছত ৰ'দত শুকোৱা হৈছিল। ইয়াতে ব্যৱহাৰ কৰা কালাৰসমূহ সম্পূৰ্ণ প্ৰাকৃতিক আছিল আৰু ইয়াৰে ফুলসমূহ কলমেৰে বা কাঠৰ ঠাঁচেৰে বনোৱা হৈছিল। ইংৰাজৰ ৰাজত্বকালত এই কাপোৰ ইংলেণ্ডলৈ ৰপ্তানি কৰা হৈছিল। এই পেইণ্টিংখনত ইংৰাজ মহিলাগৰাকীৰ কাপোৰযোৰ কলমকাৰী কাপোৰ। এইসমূহ প্ৰাকৃতিক বস্তুৰ পৰা ৰং বনোৱা হৈছিল। ফুলসমূহ এনেকুৱা কলমেৰে বা কাঠৰ সাঁচেৰে বনোৱা হৈছিল। এই ঘৰটো চিল্কৰ কাপোৰ বোৱা মানুহৰ ঘৰ। এনেকুৱা ঘৰ সাধাৰণতে ছিংগল বেড দৃষ্টিত দেখা যায়। এওঁলোকে কাপোৰ বোৱা তাঁতশাল আৰু অন্য সঁজুলিসমূহ ঘৰৰ ভিতৰতে ৰাখে।